everyone, welcome back to my new vlog. আৰু এতিয়া বাজিছে ৰাতিপুৱা 10:30 মই গাছা ধুই কিনে পুৰা ৰেডি হৈ লৈছো আৰু এইটো আম লৈ আছো মই ওচৰতে মানে এডাল গছ আছে আমৰ গছ আৰু মই এইটো গোন্ধটো শুনি বৰ ভাল পাওঁ গছডাল এইডাল বৰ গোন্ধ গাইছ বৰ ভাল পাওঁ সেইকাৰণে বুটলি ললো আমটো বুটলি কিনে এইটো গোন্ধটো মানে বঢ়িয়া লাগে সেইকাৰণে শুনি আছো আৰু আজি কি কৰো কি নকৰো আপোনালোকক দেখুৱাই দিম চাই থাকিব আৰু ই মোক ডিস্টার্ব কৰি থাকা না কি লৈছে গাইছ এডাল কি লৈছে ইগলা এডাল হল জয়মালা जाता और गाइस भिडिओर नाम दिखला गाइस स्टाइल मैं नकरो गाइस एने कैसे मैं लिपस्टिक लोआ ना एको लोआ आईनीला लोआ ना काजल लोआ ना खाली कान फुली तो पिंधिसो और मोर फुटतो लागिबय माने जिकुनो कापुरर लगते हले फुटतो लागिबय फुटतो मेन मैं फुटतो ना हले मैं चलिब নোৱাৰো একেবারে বল আমার তোর একবার ফুৰি আনো গাইস ফুৰি আনো এই বল মই হতত ততে একবার যাও কি কৰে ইহতত ততে আৰু ইমান নেদেখাও দে কিয় দেখাব নালগে দেখাবই লাগবা গাইস আৰু তো ব্লগার ই মানে ফোন কৰি আছে ভিডিও কল কৰি আছে এনাকে ভিডিও কল ও যাবৰ মনে গলে বাকি লিঙা দেখা হলো কোনছে গাইস আপা বাগাল গাইছে মিছা কৈছে আপা পাগল হলে মই 10 বছৰ এটা আপাৰ ৰখি নাথাকিলো হয় গাইস আপা বাগাল গাইছে আৰু এয়া আমাৰ দেউতাই সদাৰ দৰে মানিমুনি বাছি আছে পথাৰ পৰা আনিলে আনি কিনে এয়া বাছি আছে মই কিন্তু আজি নাবাছো গাইস আৰু এইটো যে হাফ পেন্টটো আপোনালোকে দেখিছে মাই দিছিল এইটো ভ্যালেন্টাইনত গিফট দিছিল মাই মানে বৰ ভাল পায় দেউতাক কিন্তু ৰাতিপুৱা হলে অলপমান লাগে আৰু হুৱা দুৱা এইটো মা হাঁহি আছে শুনি কিনে মহৰি মেলি দি আছে ৰাতিপুৱা দুটাৰে অলপমান হুৱা দুৱা লাগে মৰমৰ হুৱা দুৱা কিন্তু মোৰ কিন্তু খং উঠে হুৱা দুৱাটো লাগিলে আৰু এয়া মই দুপৰীয়াৰ কাৰণে চেলাই আছো ছজনা আপোনালোকেতো জানাই আমাৰ সদায় ছজনাই আৰু ইটো বছৰত আৰু ছজনা নেৰো গাইস ছজনা মেইন আৰু মই বাহিৰত চেলাই আছো এটা প্ৰব্লেমৰ কাৰণে বাহিৰত চেলাইছো আৰু ভিতৰত মায়ে মানে ফেলে আৰু ফে কৰি আছে শাক বান্ধি আছে মায়ে শাক বান্ধি আছে আৰু মই মাক ছজনাখিনি চেলাই দিওঁ অলপমান সহায় কৰি দিওঁ এনে আছো বহি কাম বন নাই গাইস কি কৰিম আৰু মাই দেইতা তাতে বহি আছে অলপমান মৰমৰ পিৰিতিৰ কথা কৈ কিনে আৰু এই মোৰ ছজনা চেলা হৈ গ'ল থৈ আহোঁ ঘৰত পাকঘৰত থৈ আহোঁ আৰু এইফালে মায়ে আৰু দেউতাই কথা পাতি আছে অলপমান মানে কথা পাতি আছে দুটাই কিবা পূজাৰ কিবা আলোচনা কৰি আছে কিবা মনসা পূজা কেইনে তাকে দেউতাই সুধি আছে আৰু মই এইখিনি থৈ দিলোঁ আলু চালু নেদিলে মায়ে উলিয়াই নেদিলে সেইকাৰণে কাটব নোৱাৰিলোঁ আলুখিনি পিছত কাটব আৰু শাক চাক বান্ধা হ'লি মই অলপমান শাক বান্ধি দিওঁ মাক মানে আৰু ভাত বনাব লাগিব নে সেইকাৰণে মই অলপমান শাককেইডাল বান্ধি দিওঁ আৰু এইফালে আমাৰ মায়ে বনাই আছে ছজনাৰ শব্দটো ক'বৰ কাৰণে মোৰ মানে খঙে উঠি আহিছে সদায় খালি ছজনা গাইছ অলপ দূৰৰ পৰা দেখাই দিছোঁ ছজনাত নিমখ হালধি চব দিয়া হৈছে নে সিদিনাৰ দৰে পাহৰি যাব নিমখ দিব গাইছ ছজনাবিলাক খাই আৰু আমনি লাগিছে সদায় খালি ছজনা শব্দটোই মই আৰু খং উঠা হৈছে এয়া দেউতাই মুচি আছে গাড়ী আমাৰ ঘৰত কিন্তু এখনো চাৰ্কেলো নাই কিন্তু দেউতাই এগিলাখান গাড়ী মুচি আছে ভিনদ হাতৰ এখন গাড়ী মাজু ভিন্দৰ গুৱাহাটীত গেছি এটা থৈ যায় আমাৰ তাতে গাড়ী হিলা আৰু এখন আছে ডাঙৰ ভিন্দৰ এখন দুখন বাইক আৰু গান দেইতে মুচি থাকে আৰু সদায় সেই খৈ খেদাব মুচি ৰং হিলে গোটেই কলীয়া ৰং একদম বগা হৈ যাব মুচান্তে এয়া খুৰীমাই কাটি আছে পানীলাও পানীলাও খাবলৈ ভাল কলেষ্ট্ৰল লিভাৰ চবৰে কোমৰা আৰু পানীলাও খাব লাগে ভাল পানীলাওটো ভাল পাওঁ মই অলপমান পানীলাওটোত কেইটামান দালি ফেলাই দি ভাল লাগে খাই বুটৰ দালি দি ৰান্ধিব লাগে বা মুগৰ দালি দি মুগৰ দালি বুটৰ দালি হেৰি পানীলাও ৰান্ধিব পাৰি কোমৰাও ৰান্ধিব পাৰি মই সেনেকৈ ৰান্ধো আমাৰ মায়ে সেই নাখায় না সেইকাৰণে সেই দিয়ে ৰান্ধে মায়েতো নাখায় আৰু বাহিৰে হেল্ল' গাইছ এতিয়া বাজিছে দুপৰীয়া আঢ়ৈটা আৰু মই ভাত চাত খাই কিনে অলপমান চোতালতে বহিছিলোঁ আৰু এতিয়া কিমান চোতালতে বহিম সেইকাৰণে অলপমান বিচনাত যাওঁ অলপমান বাগাত দিওঁ যদিও দিনত টোপনি নামাৰোঁ সেইকাৰণে এনেই আৰু মোবাইলটো অলপমান চাই কিনে বিচনাত অলপমান বাগাত দিওঁ আৰু মোৰ ফেচ ৱাছটো আজি
বাহিৰতে আছে ঘৰত নিয়া নাই। আৰু ফেচ ৱাছটো দেখি কিনে এটা কথা মনত পৰি গৈছে, আপোনালোকক কওঁ নে নকওঁ আৰু কি বুলিবা ভাবে। আৰু সেইটো কথাৰ কোৱাৰ আগতে মহৰিটো টানা থকা দেখা পায় আৰু আপোনালোকে ভাবিব পাৰে ৰাতিপুৱাৰ পৰা কিজানি মহৰিটো এন্ধাত ওলাই নাই। এটা সৰু ছোৱালী তাৰমানে বাগাত দি আছিল, এতিয়া উঠিলে বাগাত দি থকা নে মহৰিটো টানি কিনে তাক বাগাত দি থৈ দিছিলোঁ। মাখি নাই, মাখি বহুত সেইকাৰণে। আৰু ফেচ ৱাছটো মই 7 মাহ সাদালোঁ, এইটো ফেচ ৱাছ 7 মাহ এইকাৰণে গেল। মই বাহিৰত ফেচ ৱাছটো নিওঁ, নি কিনে চাবোন দি মুখখন ধুই কিনে আৰু ফেচ ৱাছটো ঘৰত থৈ দিওঁ। আৰু নেওঁ চাবোন দি মুখখন ফেচ ৱাছটো মানে ঘৰত থৈ দিওঁ। ইমান চিপ্ৰে কৰি মই এইকাৰণে চলিছোঁ, কাৰণ মোৰ ভৱিষ্যতটো অলপমান চিপ্ৰে হৈ চলিব লাগিব। সেইকাৰণে মানে এতিয়াৰ পৰা অলপমান পুৰা চিপ্ৰে তিৰি হৈ কিনে অলপমান তিৰি হ'ব চেষ্টা কৰিছোঁ। এতিয়া তিৰি হোৱা নাই, পি হৈছোঁ, চিপ্ৰে তিৰি হ'ব মানে অলপমান চেষ্টা কৰিছোঁ। সেইকাৰণে মই ফেচ ৱাছটো মানে 7 মাহ সাদালোঁ আৰু 7 মাহ সাদাম বুলি মনতে এটা কল্পনা কৰিছোঁ মই, সেইটোৱে কাৰণ। আৰু টোপনিৰ পৰা উঠি কিনে মই অলপমান জ্বালাডালত পানী দিলোঁ। জ্বালাডাল বহুত ফুলিলে কিন্তু সৰি যায় আৰু পাতবিলাকো একদম বেয়া হৈ গৈছে। সেইকাৰণে অলপমান পানী দিলোঁ, চাওঁ কি হয় জ্বলাডাল। আৰু আমাৰ এইটো মুনু যাব ওলছি ঘৰত যায়, আমাৰ বৰমাহঁতৰ এইটো ছোৱালী, একমাত্ৰ ছোৱালী এইটো বৰমাৰ। বাই বাই, আহিবা দে আৰু আহিবা দে কানো। টাটা দিয়া, টাটা দিয়া, টাটা হৌ দেখাই দিছি নে দে নে মোবাইলটো লাগে, মোবাইল লাগে পাপা কয় দে যা দে যোৱা মুনু। হেল্ল' গাইছ, এতিয়া বাজিছে 4:30 আৰু মই টোপনিৰ পৰা উঠি কিনে জালত পানী দিলোঁ। পানী চানী দি কিনে বৰমাহঁতৰ ছোৱালীটো ঘৰত যাব ওলাইছিল, তাক অলপমান ৰাস্তা গেলে আগবঢ়াই দি থৈ আহিলোঁ। আহি কিনে মই এনে অলপমান চোতালতে খোজ কাঢ়িছোঁ। আৰু আজি ভিডিঅ' বনাব একদম ইচ্ছা নাছিল, মন নাছিল, তথাপিও অলপমান বনালোঁ। কি হৈছে ক'ব নোৱাৰিছোঁ, আপোনালোকে বেয়া পাব নে ভাল পাব চাই কিনে। কিবা এনে অলপমান বনাইছোঁ আৰু হাঁহৰ ঠেঙে পাৰৰ ঠেঙে। আৰু আজি ইচ্ছা নাই বনাবা। আজিৰ কাৰণে বাই বাই।